নমস্কাৰ। এই স্বাগতে মই সমগ্ৰ অসমবাসী ৰাইজক পবিত্ৰ মহৰমৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহৰম এনেকুৱা আমাৰ ইছলাম ধৰ্মৰ যিজন ধৰ্মগুৰু আমাৰ নবী ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লাম হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মানে দুজন নাতিয়েক ইমাম হাছান আৰু হুছেইন। তেতিয়া আপোনাৰ মধ্যপ্ৰাচ্যত যেতিয়া আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম ইন্তেকাল কৰাৰ পিছত আপোনাৰ নাতিয়েক দুজনৰ মানে একে বংশৰ তেওঁলোকৰ যিটো ক্ষমতাকেন্দ্ৰিক যুঁজ সেই যুঁজ হৈছিলে। তেওঁৰ মানে সিংহাসনৰ কাৰণে তেওঁৰে খুৰাক এজিদ বুলি এজন মানে অত্যাচাৰী শাসক আছিলে। সেই অত্যাচাৰী শাসকে কি কৰিছিলে, এই ইমাম আৰু হাছান হুছেইন তেওঁলোক ভতিজাক আছিলে। কাৰবালা বুলি এটা ঠাইত যুদ্ধ হৈছিলে। সেই যুদ্ধত ওৰেই দিন নহয় বহুত কেইদিন যুদ্ধ কৰি ইমাম হুছেইনক ইহঁতে নিৰ্মমভাৱে এজিদৰ বংশধৰ হতে এজিদে নিৰ্মমভাৱে হত্যা কৰিছিলে। এনেকৈ হত্যা কৰিছিলে যে প্ৰাণৰ তাৰণাত তেওঁ এটুপি পানীৰ কাৰণে তেওঁ ভিক্ষা খুজিছিলে যে পানী অকণমান খুৱাব লাগে। সেই পানীটো নোখোৱাইছিলে। আৰু তেনেকুৱা এটা যিহেতু আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ যিজন আমাৰ নবী তেওঁৰ নাতিয়েক এনেকুৱা এটা কষ্টৰ মাজেৰে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে এই মাহতে, এইটো মহৰম মাহতে 10 তাৰিখে। সেই ক্ষেত্ৰত এই ত্যাগ উৎসৱটো তেতিয়াৰ পৰা আৰম্ভ হৈছিলে। এই আমাৰ ইমাম হাছান হুছেইনৰ মৃত্যুৰ সেই যিখিনি কৰুণ কাহিনী, সেই কাহিনীটো লৈ পেলাই আমি মানে এই মহৰম উৎসৱটো পালন কৰোঁ। আৰু এইটো এটা বহুত কষ্টৰ ত্যাগৰ উৎসৱ, বুজিছে। গতিকে এই উৎসৱটো আমি হাজোৰ পৰা আমাৰ এইটো শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়ত আমি আমাৰ সমজুৱাভাৱে আমি এই উৎসৱটো আজি পালন কৰিলোঁ। আমি প্ৰথমতে ৰাতিপুৱা নামাজ পঢ়ি পেলাই আমি বৃক্ষৰোপণ কৰিছোঁ। আৰু আমি মানে আজি শুক্ৰবাৰ, পবিত্ৰ শুক্ৰবাৰৰ নামাজ আদায় কৰি আমি সামূহিকভাৱে যিখিনি মুৰব্বী আছে, আলেম উলামা, দুখীয়া গৰীব মিস্কিন চবকে আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু একেলগে দোৱা কৰিছোঁ। কোৰাণ খতম, আমাৰ কোৰাণ আমাৰ মেইন যিখন কিতাপ, সেই কিতাপখন আমাৰ ইয়াতে কোৰাণ খতম দিছে, মানে পবিত্ৰ কোৰাণ। আৰু সামূহিকভাৱে আমাৰ এটা দোৱা হৈছে। দোৱাত আমাৰ এনেকুৱা আজি ভাল লাগিছে এইকাৰণে যে দোৱাত আমি সমগ্ৰ বিশ্বৰ যিকোনো ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে শান্তিত থাকিব পাৰে তেনেকুৱা এটা বাৰ্তা দিছোঁ। আমাৰ অসমৰ বিভিন্ন ভাষী জনগোষ্ঠী ধৰ্মাৱলী চবৰ কাৰণে দোৱা কৰা গৈছে, যাতে যেনেকুৱা অমংগলে যেনেকৈ বিশ্বখন স্থানী ধৰিছে, সেই স্থানী ধৰা যিটো সমস্যা, মানুহৰ মাজত যিটো এটা ভেদভাৱ সোমাইছে, সেই ভেদভাৱ নোহোৱা হ'ব লাগে আৰু বিশ্বত শান্তি বিৰাজ কৰিব লাগে। আমি অসমীয়া সদায় বিশ্বৰ বুকুত শক্তিশালী হৈ থাকিব লাগে। এই ত্যাগৰ উৎসৱতে তেনেকুৱা এটা মেছেজ আমি ভগৱানৰ ওচৰত পঠাইছোঁ। ভগৱানে যাতে আমাৰ মাজত এনাজৰী আৰু শক্তিশালী কৰে, তেনেকুৱা এটা উৎসৱ হৈছে। আমি ৰাজহুৱাভাৱে সকলোৱে আমি গৰীব দুখীয়া ধনী চবেই মিলি পেলাই এসাঁজ খাইছোঁ আৰু উৎসৱটো পালন কৰিলোঁ। আৰু এই স্বাগতেই মই আকৌ পুনৰবাৰ সমগ্ৰ অসমবাসী ৰাইজক পবিত্ৰ মহৰম মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে যাতে আগবাঢ়ি আহক। এই মহৰমৰ বিষয়ে বিশেষত্ব ক'বলৈ গ'লে বহুত দিন লাগিব, 2 দিনমান শেষ কৰিব নোৱাৰিম। মই চমুকৈ কৈছোঁ, গতিকে মই বাৰু আপোনালোকক লগ পাই পিছত ভালকৈ বুজাই ক'ম। আৰু মহৰমৰ বিশেষত্ব মই ভালকৈ ক'ম আপোনালোকক, বহুত আছে। গতিকে মহৰম মানে কি, মহৰমটো কি হৈছে, এটা কথা মই কওঁ, মহৰম মাহ এটা, যেনেকৈ আমাৰ ইংৰাজীত জানুৱাৰী ফেব্ৰুৱাৰী যেনেকুৱা মাহ, যেনেকৈ অসমীয়াত বহাগ জেঠ, সেনেকুৱা আমাৰ মানে কি আৰবী মাহৰ মানে মহৰম মাহ। এই মহৰম মাহৰ মানে 10 তাৰিখে এই কাৰবালাত শ্বহীদ হৈছিলে ইমাম হাছান হুছেইন। গতিকে সেই শ্বহীদৰ স্মৃতিত, ত্যাগৰ স্মৃতিত আমাৰ এই উৎসৱটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে।